হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? মই মীনাক্ষী আপোনালোকৰ কাৰণে আজি এখন লাঞ্চ থালি লৈ আহিছোঁ। এয়া চাওকচোন আজি কি বনালোঁ। এয়া লৈছোঁ তৰকাৰী, এয়া তিলৰ চাটনি, এয়া হৈছে শুকান মাছ দি পুৰৈ শাক ভাজি, লগতে এয়া সৰু মাছ ভাজি, এয়া পাপৰ, নেমু, ভোট জলকীয়া, এয়া আদা পাত দি সৰু মাছ চাল দিয়া, এয়া জালুকীয়া কুকুৰা মাংস, এয়া হৈছে দাইল, এয়া আমাৰ থালি আজি ৰেডি। আপোনালোকে কেনে পালে জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।